হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ লগত গাজৰৰ হালোৱাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। গাজৰৰ হালোৱা চবেই বনায়, কিন্তু এনেকৈ এবাৰ বনাই খাই চাব, খুব টেষ্ট হয় আৰু কালাৰটো খুব ধুনীয়া হয়। মই হালোৱাৰ বাবে 3টা গাজৰ লৈ লৈছোঁ। কমাই বনাম আজি, সেইকাৰণে 3টাই ল'লোঁ আৰু এইকেইটা গ্ৰেটাৰত গ্ৰেট কৰি ল'লোঁ। আমাৰ আচলতে গাজৰটো খোৱাই নহয় বেছিকৈ, সেইবাবে হালোৱা বনালে ল'ৰা ছোৱালীবিলাকেও খাই ভাল পায়। চ' ভাবিছোঁ আজি গাজৰৰ হালোৱা বনাওঁ, আৰু মই কোনটো ষ্টাইলত বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু লগতে মাৱাটো মই ঘৰতে নিজে বনাই ল'ম। প্ৰথমতে মই কেৰাহী এখনত অলপমান ঘি দিলোঁ আৰু ঘিখন অলপ গৰম হৈ আহিলে তাত ৰুকি থোৱা মই গাজৰখিনিও দি দিছোঁ। আৰু এইফালে মই গাজৰখিনি দি দিলোঁ, গোটেইখিনি দি অলপ লৰাই ঢাকনা মাৰি থৈ দিম, যাতে গাজৰৰ পানীখিনি শুকাই যায়। যিখিনি তাৰ গাজৰৰ গাত পানী লাগি থাকে, মইচটো যাতে একেবাৰে নাইকিয়া হয়, তাৰ বাবে মই অলপ লৰাই অলপ পৰিমাণে ঢাকি থৈ দিম। এইটো ষ্টাইলত এবাৰ হালোৱা বনাই খাই চাব, খুব টেষ্ট হয়। আৰু কালাৰটো যে একদম ইমান ধুনীয়া কালাৰ আহে। তাৰপিছত মই ঢাকনাটো লগাই থৈ দিলোঁ অলপ টাইমৰ কাৰণে। তাৰপিছত তাত চেনি দি দিলোঁ, প্ৰায় বেছি আধা কাপ পৰিমাণে চেনি দিছোঁ। চেনিটো অকণমান সৰহকৈ দিলোঁ, যাতে হালোৱা যিহেতু মিঠাটো অলপ হ'বই লাগিব। আৰু কোনোবাই যদি কম মিঠা খায় তেতিয়া কমায়ো দিব পাৰে। চেনিখিনি দি মই লৰাই যেতিয়া চেনিটো গলিব আৰু গাজৰৰ পানী এৰিব, সেইটো পানীটো একদম নোহোৱা কৰি ল'ম লৰাই। পানীখিনি শেষ নোহোৱালৈকে মই লৰা কৰি পানীখিনি শেষ কৰিম, যাতে অকণো মইচ নাথাকে। পানী যাতে অলপো, দেখিছেনে অলপ পানী আছে। পানীখিনি মই একেবাৰে নোহোৱা কৰি লওঁ। আৰু এনেকুৱা কৰিলে যে গাজৰখিনিও পূৰা সিজি যায়। তাৰপিছত মই ইয়াত 1 কাপ পৰিমাণ গাখীৰ দি দিলোঁ। গাখীৰটো আগৰে পৰা জাল কৰি ৰখা। তাৰপিছত কেইটামান ইলাচ দি দিলোঁ। যদি ইলাচৰ গুড়ি আছে তেতিয়া গুড়িও দিব পাৰে। মই এনেকৈ গোটা ইলাচেই দি দিছোঁ। তাৰপিছত মই মাৱা বনাবলৈ আৰু এখন কেৰাহীত অকণমান ঘি দি দিলোঁ আৰু তাত অলপ গাখীৰ দি দিম। চাব, মাৱা বনাওঁতে গেছৰ ফ্লেমটো সদায় ল'ত থাকিব লাগে। তাৰপিছত ইয়াত মই লাহে পাউডাৰ গাখীৰ এড কৰি আছোঁ আৰু লৰাই নাথাকিলে গোটা হৈ যাব। মই লৰাই আছোঁ আৰু ফ্লেমটো একদম ল' কৰি ৰাখিছোঁ। মই ইনষ্টেণ্টলি এনেকৈ লৰায়ে আছিলোঁ আৰু গাখীৰখিনি এড কৰি আছিলোঁ, পাউডাৰ গাখীৰখিনি। আপোনালোকে সৰহকৈ বনাই ৰাখিও থ'ব পাৰে মাৱাখিনি। মই বেছি সৰহকৈ নবনাওঁ, কাৰণ মই আজি এতিয়া খালি হালোৱাতেই ইউজ কৰিম, যিখিনি হ'ব মোৰ। এয়া দেখিছেনে, মাৱা মোৰ প্ৰায় ৰেডি। আপোনালোক আৰু টানকৈও ভাজিব পাৰে, কাৰণ মই ইমান টানকৈ নাভাজোঁ, কাৰণ মই ষ্ট'ৰ নকৰোঁ। তাৰপিছত হালোৱাখিনিত মই ড্ৰাই ফ্ৰুটছ দি দিলোঁ আৰু ফ্লেমটো পূৰা অফ কৰি দিলোঁ। অফ কৰি মই মাৱাখিনি এড কৰি দিলোঁ। এইটো হৈ গ'ল আমাৰ হালোৱাৰ ৰেচিপি। হালোৱাটো বনাই হৈ গ'ল। এনেকৈ বনাই খালে খুব টেষ্ট হয়। আৰু আপোনালোক যিমান পাৰে ড্ৰাই ফ্ৰুটছ ইউজ কৰিব, কাৰণ এনেকৈ শুদাই ড্ৰাই ফ্ৰুট ল'ৰা ছোৱালীয়ে খাবই নোখোজে আৰু ডাঙৰেওতো কমেই খায়। হালোৱা চালোৱাত ইউজ কৰিলে এইবিলাক। এয়া মোৰ হালোৱা ৰেডি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি মোৰ ফেচবুকৰ পৰা চাই আছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ মোৰ ভিডিঅ'টো দেখাৰ কাৰণে, আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয় জনাব। বাই বাই।